হেল্ল' এভৰিৱান, কি খবৰ? আশা কৰিছোঁ সকলো ভালে আছে। আজি আপোনালোকক পুনৰবাৰ মোৰ নতুন এটা মিনি ভ্লগত স্বাগতম জনাইছোঁ। এতিয়া গৈ আছোঁ গ্ৰন্থমেলালৈ বুলি কেইবাদিনৰ পৰা আহিম বুলি ভাবি আছিলোঁ, কিন্তু আহিব পৰা নাছিলোঁ কাৰণ সময় সুবিধাৰো কথা আছে নহয়। সদায়তো সময় সুবিধাত নিমিলে, আপোনালোকে জানে। আৰু আজিকালি আকৌ মোৰ বেটীডোখৰত অলপ প্ৰব্লেমো হয় আহিবলৈ য'তে ত'তে, সেইবাবে সময় সুবিধা মিলাই মেলি চাই মেলি আহিলোঁ। আৰু আজি যিহেতু নিয়ৰ আৰু পুৰ স্কুলো বন্ধ আছিলে, সিহঁত দুটাকো লগত লৈ আহিলোঁ। আহিয়ে দেখিলোঁ, চাওকচোন ইমান ধুনীয়া পৰিৱেশ, এণ্ট্ৰেঞ্চতে ইমান ধুনীয়াকৈ ফুলনি বাৰীখন দেখিছেনে? দেখিয়ে মনটো ভাল লাগি গৈছে। বিবিধ ফুল আৰু এইফালে বনলতা ইমান ধুনীয়াকৈ ডেক'ৰেশ্যন কৰিছিলে, চাৰিওফালে ধুনীয়াই পৰিৱেশ। আৰু কিতাপ পঢ়াটো বাদেই দিয়ক, আহিছিলোঁ গ্ৰন্থমেলা বুলি কিতাপ চিতাপ সেইবোৰ চাবলৈ, কিন্তু নিয়ৰকচোন আহিয়ে খেলা বস্তুতে লাগি গ'ল, ইটোলৈকে সিটোলৈকে। ময়ো দুখনমান কিতাপ কিনিবলগীয়া আছিলে, এইফালে কিনি ল'লোঁ। কিনি মেলি বেছি সময় তাত নকৰি ওলাই আহিলোঁ পাৰ্কলৈ বুলি, ফিল্ডৰ ফ্ৰণ্টতে যোনখন পাৰ্ক আছে তাতে অলপ সময় খেলিলোঁ। আৰু খেলি মেলি এইফালে খালোঁ পাপৰি চাট, আৰু পাপৰি চাট খাই মেলি ঘৰলৈ বুলি গুচি আহিলোঁ। আজি তেনে ভিডিঅ'টো ইমানতে এৰিছোঁ।